হেল্ল' এভৰিৱান সকলোকে মোৰ মিনি ব্লগত স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ মুভি চাবলৈ বৰ্তমান খুবেই চৰ্চিত হৈ পৰিছে অসমীয়া চিনেমা এখন সেইখন হৈছে শ্ৰী ৰঘুপতি গতিকে আজি মই ডিব্ৰুগড়ৰ চমত আহিছোঁ শ্ৰী ৰঘুপতি চাবলৈ বৰ্তমান এইকেইদিন মই ইয়াতে আছোঁ গতিকে ভাবিলোঁ আজি ইয়াতে চাই লওঁ আৰু এয়া চাওক মানুহৰ ভিৰ ৰঘুপতি চাবলৈ মানুহৰ ভিৰ চাওক আৰু এতিয়ালৈকে দুৱাৰখন খোলা নাই গতিকে বাহিৰতে ৰখি আছোঁ আৰু ইয়াত যেতিয়া দুৱাৰখন খুলিলে লাহে লাহে চবেই সোমাইছে এতিয়া ময়ো এতিয়া ভালকৈ বহি ল'লোঁ এতিয়া 1 2 3 ষ্টাৰ্ট লিটাৰেলি মোক গোটেই চিনেমাখনত এই চিনটো মানে মোক একদম কন্দুৱাই দিলে মানে মোৰ সঁচাকৈ কিবা লাগি গ'ল মানে নিজকে ৰখাব নোৱাৰিলোঁ চকু পানী পূৰা ওলাইছে মোৰ চ' ইয়াত এতিয়া ইণ্টাৰভেল হ'ল ইণ্টাৰভেলত এতিয়া খাবলৈ লাগে খাই এতিয়া আকৌ এতিয়া মুভি অ'কে চ' মুভি শেষ আৰু খুবেই ভাল লাগিলে মুভিখন চাই যিমানকেইটা চৰিত্ৰ আছে সকলো চৰিত্ৰৰ কামকেইটা বৰ বেছি ধুনীয়া আৰু স্ক্ৰিপ্টটো ধুনীয়া কাহিনীটো ধুনীয়া মাজতেতো একদম চকু পানী ৰখাব পৰা নাই ইমানেই মানে দুখ লাগিছে মোৰ প্ৰিয়ম পল্লৱী বাৰ যোনটো কেৰেক্টাৰ আছিলে তেওঁৰ যিখিনি মানে কাহিনী সেই বস্তুটো বেছি মানে অন্তৰ চুই গৈছে বাকী পূৰা ফাইটিং পূৰা একদম মানে মজা মানে চ' যিসকলে চাইছে আপোনালোকে গম পাইছে চ' আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে চালে আৰু যিসকলে নাইছে আপোনালোকে চাব ভাল আছে চিনেমাখন একো আপোনালোকে বেয়া নাপায় চ' আজিৰ মিনি ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজটো ফ'ল' কৰিব চ' টাটা থেংক ইউ